এভৰিৱান, পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি ল'ব আৰু মোৰ ভিডিঅ'বিলাক লাইক কৰি দিব। আজি হৈছে কাতি বিহু, তো মোৰ ফালৰ পৰা আপোনালোকক সকলোলৈকে কাতি বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। সকলো ঘৰতে আজি কাতি বিহু পালন কৰিছে আৰু সেয়ে আমাৰ ঘৰতো পালন কৰিব লৈছোঁ। তো সেয়ে ভাবিলোঁ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে বাৰু পথাৰত চাকি দিলেনে জনাব কমেণ্ট কৰি। এতিয়া মই গৈ আছোঁ পথাৰৰ মাজে মাজে, ভয়ো লাগিছে জোক ওলাব বুলি। মানে দেখিছোঁনে ইমান গোটেই বন, ওপৰলৈকে ভৰিৰ ওপৰলৈকে বন। জোক লাগিছে নি বাৰু? বহুত ভয় লাগে। ভয় কাটছে। মাক মই দেখুৱাম বুলি ভাবি আছোঁ, নাই পোৱা চান্সটো। মা আগত গৈ আছে আৰু এয়া মা আৰু মই আহিলোঁ এতিয়া পথাৰলৈ। তো এতিয়া চাকিটো দি লওঁ। বেছি আন্ধাৰ হৈ গ'লেও আকৌ মানে দ মাটি যে জোক ওলাব পাৰে, সেইবাবে চাকিটো দি লওঁ বেলি নপৰা আগত। তো এয়া মায়ে বস্তুবিলাক যোগাৰ কৰি আনিছে। ইফালে বেলেগ মানুহ আহি আছে। হেৰি কি বুলি কয়, চাকি বাৰু মায়ে দিব, মই নিদিওঁ। গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি, তাতে জানা সৰগ ৰচো বুটলি সোণগুটি, তাতে জানা সৰগ ৰচো বুটলি সোণগুটি। কাতি বিহু আহিল জানো, কাতি বিহু আহিল। এতিয়া তুলসী তলত চাকি দিবৰ কাৰণে ফুলো দৰকাৰ হ'ব, সেইটো কাৰণে মই ফুল পদূলিমুখৰ পৰাই ছিঙি ল'ব লৈছোঁ। আৰু আমি এনেকৈ ঔটেঙাৰ বাকলিত চাকি দিছোঁ আৰু আমাৰ নিয়ম মতে এনেকৈ দিওঁ। আৰু আপোনালোকৰ কেনেকৈ দিয়ে কমেণ্ট কৰি জনাব। আৰু পাপাই লগাই দিছে আকাশ বন্তি গজি।
তুলসী তলে জয় জয় ৰাম তুলসী তলে মৃগ পহু চৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে